ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মানে একদম পূৰা ধামাকেদাৰ ভিডিঅ' হ'ব। আপোনালোকে কি হ'ব জানিলে কি হ'ব এতিয়া নকওঁ। তো মই এতিয়া ঘৰতে আছোঁ, ঘৰতে আছোঁ এতিয়া বঢ়িয়া কৰি ৰেডি হ'ম, লগৰ কেইজনো যাব, মানে একদম ধামাকা ভিডিঅ' হ'ব। আপোনালোকে চাগে থাম্বনেইল চাই গমেই পাইছে। তো চাই থাকক। এতিয়া মই বঢ়িয়া কৰি ৰেডি হৈ লওঁ, আকৌ গা চা ধুওঁ, গা চা ধুই ৰেডি হৈ কিনে ওলাই যাই আছোঁ। গা চা ধুই কিনে আপোনালোকক লগ পাইছোঁ। তো মই আপোনালোকক কৈছিলোঁ ঘৰৰ পৰা ওলাই কিনে দেখাম বুলি, কিন্তু ঘৰৰ পৰা জল্দি বতৰো বেয়া, তো ঘৰত আৰু দেৰি হৈ গ'লে এটা আইভৰেট বয় যদি বৰষুণ দি আছোঁ, সেইটো কাৰণে ঘৰৰ পৰা ভিডিঅ' নবনালোঁ, তলত আহি ভিডিঅ' বনাই আছোঁ। এতিয়া আমি যাই আছোঁ, কৈ যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াকতো দেখাই পাই থাকে খালি ভিডিঅ'ত, সেইদিনাখনো দেখা পাল, আজিও দেখা পাই আছে। তো ক'ত যাই আছোঁ আপোনালোকে চাই থাকক, পূৰা ধামাকা হ'ব নে কি কোৱা? পূৰা ধামাকা। তাৰ আগত যাই লগ পাই আছোঁ। আহি পালোঁ আমি কালাপাহাৰ অহাৰ পিছত ইয়াতে আগৰ পৰা আছিল একজন লগৰ লগত, ইয়াক লগ পালোঁ। ইয়াকতো আপোনালোকে আগতে ব্লগত দেখাই নাই, ইয়াকতো দেখাই পাই থাকে। কালাপাহাৰ আহি পালোঁ। কালাপাহাৰ অহাৰ পিছত আগত একজন লগৰ মানে চুলি কাটি আছে, চুলি কটা হ'লে এই বঢ়িয়াকৈ ঘৰত যে ফ্ৰেছ হ'ব। ফ্ৰেছ হোৱাৰ পিছত কি আৰু তাৰ ক'ত যাই আছোঁ কৈয়ে দিওঁ। আপোনালোকে গমেই পায়, ইটছ মিৰ বাইকাৰ স্বামী আৰু আমিৰ মাজিদ গুৱাহাটীত আহিছে। তো সিহঁতৰ আজি যোনে আমিৰ মাজিদৰ ভিডিঅ' চাই সিহঁতেতো গমেই পায়, ইয়াত ড্ৰেগনখন ইয়াতে মানে অটো ৰেপছত ৰেপ কৰিব দিছে। তো সেইটো কাৰণে সৰু চাই এটা মিট আপ কৰিব বুলি কৈ আছে ইয়াতে। সেইকাৰণে আমিও আহিলোঁ, ভাবছোঁ কি ওচৰতে থাকোঁ যেতিয়া লগত ধৰি লওঁ, ইমান দূৰৰ ৰাইডাৰ ইনস্পিৰেশ্যন যিহেতু, সিহঁতে ব্লগাৰৰ ইনস্পিৰেশ্যনটো, সিহঁতকো যাই কিনে আগত লগ ধৰোঁ। সিহঁতে আহিছে, সেইকাৰণে আহিছোঁ আমি। সিহঁতক ক'লোঁ, সিহঁতে ক'ল কি হ'ব দে ব'ল লগ ধৰি লওঁ। তো সেইকাৰণে আহিলোঁ, লগ ধৰোঁ। এতিয়া যায় কেইটা বজাত আহিব বুলি কৈছে? 4টা বজাত আহিব। এতিয়া কেইটা বাজিল? 3টা বাজিল চাগে, 3টা বাজিল ন? তেতিয়া 3টা বাজিল। ইয়াৰ পৰা লোকেশ্যন বেছি দূৰ নাই, এইটো এয়া কালাপাহাৰ। ইয়াৰ পৰা আৰু অলপমান ইফালে গ'লে হেৰি কিবা পদ্মশ্ৰী ক্লাবত, তাতে মানে এনে সৰু চাই এটা মিট আপ হ'ব। সেইকাৰণে তাতে যাওঁ, যাই কিনে আপোনালোককো দেখাওঁ, মই চাওঁ। লগ ধৰা মানে মন আছিল, সেইদিনাখন এতিয়া আহি গৈছে, কিন্তু সেইদিনাখন লগ নাপালোঁ, দেৰিকৈ ষ্টৰি দিল। তো আজি মানে সোনকালে ষ্টৰি দিছে কংকন দাই। তো সেইকাৰণে এতিয়া যাই কিনে বঢ়িয়াকৈ লগ ধৰোঁ। তো আপোনালোকক এতিয়া মই ভিডিঅ' অন কৰি নাথাকোঁ বেছি, একেবাৰে তাতে যাই কিনে লগ পাই আছোঁ। তো ফাইনেলি আহি পাই গ'লোঁ। এতিয়ালৈকে আহি পোৱা নাই সিহঁতে, আমি আগতে আহি পালোঁ। এইখন আমিৰ ভাইৰ বাইকখন বঢ়িয়া কৰি লুকাই ৰাখি দিছে। নহয় দে এইটো অলপ টাইমতে আহি গৈছোঁ না, ভাবি আছোঁ লগ পাওঁ না নাপাওঁ, কিন্তু আহি পালোঁ। এতিয়া বঢ়িয়া কৰি এয়া ডাঙৰ ফিল্ড। তো সেইটোৱে, এতিয়া শংকৰ ডাঙৰতে আহি পাব। আহি পোৱাৰ পিছত বঢ়িয়া কৰি মিট আপ হ'ব। মিট আপৰ পিছত লগ ধৰোঁ। এইখন ড্ৰেগন আমিৰ ভাইৰ G900। তো সেইটোৱে, একেবাৰে আহি পোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। তো এতিয়া গোটেই বাইকবিলাকৰ লাইন আপ হৈ গৈছে। কংকন দাহঁতে মানে আহি আছে, আহিয়ে পাব এতিয়া আৰু। তো এতিয়া গোটেই বাইকবিলাকৰ আহিছে, গোটেই ৰাউণ্ড আপ, গোটেই লাইন আপ। আৰু তো এতিয়া এতিয়ালৈকে আহি পোৱা নাই, আমি মানে বেছি দৌৰা-দৌৰি কৰি দিলোঁ। এতিয়া আহি আছে, আহি পাব আৰু বেছি টাইম নাই। তো আহি পোৱাৰ পিছত বঢ়িয়াকৈ লগ ধৰোঁ। এতিয়া আহি লওক, এতিয়া অহাৰ পিছত আপোনালোকক শ্বৰ্ট দেখাই আছোঁ। কংকন দা কৈ যে ওচৰত ভিৰ হৈ গ'ল, পুৰা ভিৰ। কি এণ্ট্ৰি মাৰছে পুৰা ওপৰৰ পৰা, মানে হেৰি ওলাইছে। চাওক गुवाहाटी आगे बहुत
Oh my god. এয়া এইখন বাইক অলপ পিছতে মানে হেৰিখন উঠাব তাৰপিছত ভাল লাগিব কিমান হাল্লা হৈ গ'ল অহাৰ লগে লগে তো এতিয়া আৰু হেৰি ষ্টেক যি ইয়াতে আগতে গাড়ীত আহিল এতিয়া বহুত ভিৰ হৈ গৈছে ইয়াতে এতিয়া বাহিৰত ওলাই আহিছে এতিয়া বঢ়িয়া চবে বাহিৰত এতিয়া বাইক এৰি উঠাব চাক 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 ক্ৰেজ চাক ক্ৰেজ बाइक उठाओ प्राउड ओ माय गॉड बाइक उठाओ फाइनली पीछे इतना नहीं भाई क्या मतलब ओ भाई আপনার লাগে গাড়ির সাউন্ড শুনছে একদম কি খবর ওটা একদম ভালদৰে সব ফটো কপি উঠাব আৰু যদি উঠিম এইতে পুরা একদম ভিড় হৈ গৈছে সাক এইতে একদম ফটো উঠাবৰ অৱস্থা নাই পুরা একদম ভিড় হৈ গৈছে তাতে মাজত খোৱাবই নোৱাৰো সাক একদম ভিড় ও মাই গড ভাল লাগিছে কিন্তু হেল্ল আহক এতিয়া এখন ফটো উঠিম আৰু নহলে নাই আৰু सबे ওলাই আছে এতিয়া স্ট্যাক জিওটো ওলাই আছে এইয়া স্ট্যাক জি बाय 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 हैप्पी जर्नी आसाम राइड के लिए बाय बाय तो ये ओ माय गॉड प्रेस खोलो तो এটা ये ওলাই গল আমি ইয়াৰ পৰা ওলাই আহিলোঁ তাতে যি ভিৰ হৈ গৈছিল সেইকাৰণে মানে বাইকখন ৰিভিল কৰিছে কৰি কেনে লগালগ ফুট লৈ কেনে এইটোৱে তাৰ পৰা আহিলোঁ কংকনদাহঁতেও নাহিল মানে লাগাতকৈ বেছি হাল্লা হৈ গৈছিলে অলপ টাইমতে মানে একদম ভিৰ ঠেলা হেঁচা হৈ গৈছে আমিৰ ভাই মানে খাৰা হৈ থাকিব পৰা নাই এনেকুৱা ঠেলা হেঁচা হৈ গৈছে
সেইটো কাৰণে লগালগ মানে বাইকখন ৰিভিল কৰিছে কৰি কিনে ফুট এতিয়া আমিও তাৰ পৰা ফুট এতিয়া আমিও ঘৰত যাওঁ হেৰি কংকন দা আৰু চেমিদাটো নাহিলে ষ্টেকজি আৰু আমিৰ ভাই আহিছে তো সেয়াই আৰু এতিয়া ঘৰত যাওঁ লগ নাপালোঁ বেয়া লাগছে কিন্তু লগ পাই যাম পিছত এনেও আহি কিনে চিটি চেণ্টাৰত আৰু মিট আপ আছে চিটি চেণ্টাৰত লগ পাই যাম তো এতিয়া আৰু আপোনাৰ মই ঘৰত যাওঁ আজিৰ ব্লগ এইখিনি আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু প্লাছ পাৰে যদি শ্বেয়াৰ আৰু তলত এটা বঢ়িয়াছে কমেণ্ট ল'ব তো লগ পাম নেক্সট ব্লগত বাই 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 ছাৰ লগ পাম নেক্সট ব্লগত বাই বাই